আজি আমাৰ কৰ্মশালাৰ চতুৰ্থটো দিন আৰু আমি সকলোবোৰ আহি আছো। পানী বটল লৈ আহিছে দেখিছো তো। পানী মানে আজি ঘুটে ঘুটে খাব দেই। বাৰু ঘুটে ঘুটে খুৱাই দিছে বিহু নাছিলে একদম মানে চবকে ঘূৰাই ঘূৰাই টাকুৰি ঘূৰাই দিছে আৰু। বাৰু চাই থাকক ভিডিঅ'টো, মই আপোনালোকক ভালকৈ দেখুৱাম। আৰু আমি আহি পোৱাৰ পাছত দেখো সকলোৱে গান গোৱাত নচাত একদম ব্যস্ত হৈ আছে। আচলতে আমাৰ বাইদেউ আৰু ছাৰ অহা নাই শিকাবলৈ, সেইবাবে সকলোৱে অলপমান ফূৰ্তি কৰি আছে। আৰু এই আমাৰ নাচনী কেইজনীও ঢোল বজাবলৈ আৰম্ভ কৰি দিলে। বাৰু আমাৰ কৰ্মশালাটো বাৰু ভালদৰেই পাৰ হৈ গৈছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আহি থকা দিনকেইটা আমি ভালদৰে পাৰ কৰি লৈ যাব পাৰোঁ। আৰু এয়া আমাৰ কৰ্মশালাও আৰম্ভ হৈ গ'ল। আৰু আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। সকলোৱে আঁকোৱালি ল'ব ভিডিঅ'টোক, লগতে মোকো আঁকোৱালি ল'ব, সকলোৱে মৰম দিব, তাকে আশা কৰিলোঁ। ধন্যবাদ। আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। কৰ্মশালাত নাচি নাচি মোৰ কঁকাল ভৰি মোৰ হাত চব বিষাই গৈছে। আৰু এইফালে মই দেখাই দিছোঁ ৰ'ব আমাৰ মানুহবিলাকক চব কেনেকুৱা অনুভৱ নাচি নাচি, কেনেকুৱা অনুভৱ মই ঘূৰিব নাই পোৱা। মোৰ মানে একদম কেনেকুৱা অনুভৱ হৈছে আমাৰ সম্পাদক অনুভৱ কেনেকুৱা লাগিছে? ভয় লগা। কেলে ভয় লগা নকওঁ আৰু সেইটো। এইফালে আমাৰ কেনেকুৱা লাগিছে ভাৰ্গৱ? মজা মজা। হা কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? বহুত বেয়া। মজা লাগিছে? কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? আৰু এয়া আমাৰ কৰ্মশালা সমাপ্ত হৈছে। আৰু আমাৰ নাচনীকেইজনীৰ কথা শুনিলে নহয়। আৰু আজিলৈ আহিছোঁ দেই, বাই বাই।